গাইছ আমি দেওবাৰ বজালৈ আজি চব্জি কাটিছোঁ বাইক আৰু এতিয়া জাতিলাওখিনি কাটি লৈছোঁ। এইফালে এতিয়া কাটি আছে জাতিলাও, এইফালে কাটিব লাগিব, লাও লাগি আছে। এইখিনি দেখিছেনে, মানে স্প্ৰে মাৰিব লাগিব, সেইকাৰণে স্প্ৰে নোহোৱাৰ আগতে এখন কাটি লৈছোঁ লাওখন। এইফালে কাটিব আছে, চব কাটিব নোৱাৰি, সৰু সৰু আছে, যিবোৰ ডাঙৰ হৈছে সেইবোৰে কাটিম। এতিয়া ধুমা জাতিলাওখিনি কাটি লৈছোঁ আৰু বেঙেনা ছিঙিব লাগিব, ৰঙালাও এইফালে এতিয়া এনেকৈ লাও কাটি কাটি থৈ গৈছে, সেইবোৰ ভৰাব লাগিব। এইফালে এনেকৈ আগলৈ আছে। আজি ইয়াত আমাৰ অকল লাও আজি 30টামানহে কাটিছোঁ, আকৌ বুধবাৰ বজাৰলৈ কাটিব লাগিব। এইখিনি ইয়াত আছে আৰু সেই ঘৰটোত আছে, সেইখিনি এনেকৈ কাটি মেলি থৈ দিছোঁ। অহাকালিতে বজাৰ নিব লাগিব, দেওবাৰ বজাৰ। এইফালে এনেকৈ চাং তলত তেতিয়া লাও ভৰাই আছোঁ আমি ঘৰত। এতিয়া ধুমাধুম এতিয়া শাকখিনি ছিঙি লৈছোঁ, টাইমো নাই বুলি ক'ব লাগিব। আমি এতিয়া যিহেতুকে 3টামান বজাত আহিছিলোঁ ঘৰৰ পৰা, আৰু ছিঙি এতিয়া বেঙেনা ছিঙিব লাগিব, বেঙেনা ছিঙিব লাগিব, ৰঙালাও মানে গাইছ। ইয়াত দেখিছেনে আপোনালোকে, এতিয়া জাতিলাওখন আমি এনেকৈ কাটি কাটি জমা কৰি আছোঁ। এইফালৰ পৰা আনি আছোঁ জাতিলাও। এতিয়া ইয়াত আমাৰ 20টামান জাতিলাও আছে আৰু এই চাঙৰ তলত আছে মুঠতে 30টামান জাতিলাও কটা হৈছে দেওবাৰ বজাৰখনলৈ। আৰু এইফালে বেঙেনা ছিঙি আছে ইয়াত, এইফালে ময়ো ছিঙিব লাগিব। সেইখিনি দেখিছেনে, বেঙেনা ইয়াত এঝোলা ছিঙিলোঁ, নেটৰ বেগত ছিঙিছোঁ, মানে চাহপাত বেগত। আৰু সেইফালে আৰু ছিঙি গৈ আছে, ছিঙিব লাগিব সেইখিনি বেঙেনা। মুঠতে বেঙেনা 1 কুইণ্টেলমান ছিঙিম আৰু জাতিলাও 30টামান, ৰঙালাও অহাকালিলৈ দেওবাৰ বজাৰখনত। এতিয়া ধুমাধুম ছিঙি লওঁ বেঙেনাখিনি আৰু ছিঙিবগৈ লাগিব ৰঙালাও। তিতা কেৰেলা ছিঙিব আছে, মানে জেং কেৰেলাটো ছিঙিব লাগিব। তাৰপিছত অহাকালিলৈ দেওবাৰ বজাৰলৈ যাব লাগিব, ধুনীয়াকৈ পইচা কেইটামান লৈ আনিব লাগিব। সেইফালে এতিয়া ছিঙি আছে বেঙেনা, আমি ছিঙিব লাগিব। এতিয়া আমি মানে বেঙেনা ছিঙি আছোঁ, সেইখিনি ছিঙি ইয়াতে মাটিতে ঢালি থৈছোঁ। এই জোলাকেইটাত ভৰ্তি হ'ল, মানে নেটৰ ভাকুকেইটাত, এইকেইটা দেখিছেনে। আৰু আপোনালোকে এই বেঙেনা কালাৰটো দেখিছেনে, কেনেকুৱা মজা, বিৰাট ধুনীয়া মানে বেঙেনা। এইফালে লাওটো ছিঙা হৈ গৈছে আৰু এইফালে আনিব আছে জাতিলাও কেইটামান। তাৰপিছত এইফালে বেঙেনা ছিঙি আছে, এইফালে ছিঙিবগৈ লাগিব। এতিয়া ৰঙালাও অলপ আৰু ছিঙিব লাগিব, বেঙেনা ছিঙি টাই মেলি। বেঙেনা আৰু 1 বস্তামান ছিঙি হৈ যাব। তাৰপিছত ৰঙালাও 50টামান ছিঙি, জাতিলাও আছে, চব মিলাই মেলি আৰু ধুনীয়াকৈ আইটেমটো বনাই কিনে অহাকালিলৈ নিব লাগিব দেওবাৰ বজাৰ। ৰঙালাও আমি যোৱা সপ্তাহ বুধবাৰে অলপ ছিঙি কিনে বিকিছিলোঁ, আজি আকৌ ছিঙিম। এতিয়া ইয়াত ছিঙিব লাগিব ৰঙালাও। লাই কেইটামান ছিঙি লৈ এইবিলাক গাছ দেখিছেনে আপোনালোকে, অকল আমি ঘৰত খাবলৈ লাই লগাই লৈছিলোঁ, এই এনেকৈ সৰুকৈ এডোখৰি। এতিয়া সেইখিনি লাই ধুনীয়াকৈ খাব হৈছেগৈ। আৰু কেৰেলাখিনি ছিঙিও আছিলে, আজি কেৰেলা নিছিঙো, অকল জাতিলাও, ৰঙালাও, বেঙেনা সেইখিনিয়ে ছিঙিম। এইফালে ৰঙালাও এতিয়া ছিঙিব আহিছোঁ এইখন বাৰীখনত, দেখিছেনে। ইয়াতে ছিঙিব লাগিব ৰঙালাও 40-50টা বা কিমান পাৰোঁ ছিঙিম আৰু। মুঠতে অহাকালিলৈ দেওবাৰ বজাৰখনৰ পৰা ধুনীয়াকৈ পইচাটো লৈ আনিবগৈ লাগিব। আমি বজাৰ যোৱা হয় অকল বুধবাৰ, দেওবাৰ, শনিবাৰ, 3খন বজাৰ যোৱা হয়। আজি যিহেতুকে শনিবাৰ, অহাকালিলৈ দেওবাৰ বজাৰখন যাব লাগিব। মানে এইকেইদিন চৰ্দি লাগি আছে আৰু অকণমান জ্বৰ ভাৱ এটা আছে, সেইকাৰণে অকণমান কথা কোৱাটো প্ৰব্লেম এটা হৈছে আৰু মানে ছিঙি আছোঁ ধুমাধুম। ৰঙালাওখন কিমান ওলাই চাই লওঁ, এইফালে পৰা এনেকৈ গৈ ছিঙি যাব লাগিব। এতিয়া বেঙেনাখিনি ঘৰলৈ দি পঠিয়াইছোঁ আৰু 2টা ভাকুত এতিয়া নিছে। এই মানে আমাৰ চাইকেল আনিব দিগদাৰ হয়, এইফালে পথাৰ নিবলগীয়া হয়। হ'লেও এতিয়া নি আছে ঘৰলৈ, বেঙেনাখিনি পৰি আছে মানে। এইফালে ঘৰত যাব লাগিব, এয়া পথাৰখন পাৰ হৈ আৰু অলপ আৰু নিব আছে, সেইখিনি নি কিনে আকৌ আমি ছেকেণ্ডটো শেষ কৰোঁতে লৈ যাম। সেইকাৰণে সিহঁতক আগতীয়াকৈ অকণমান পঠিয়াই দিছোঁ এই ভাকুকেইটা আৰু বেঙেনাখিনি দি মেলি। এইফালে এতিয়া ৰঙালাও ভৰাই আছোঁ, এইফালে জাতিলাও, আগলৈ ৰঙালাও ছিঙি আছে। একেলগতে লৈ মেলি যাম ঘৰলৈ। মানে গধূলি সাঁজটো খাবলৈ বুলি চব্জি অলপ ছিঙি ল'ব লাগিব। এতিয়া অকণমান ফ্ৰেঞ্চবিন ছিঙিম ঘৰত খাবলৈ। এই 2ডালকৈ লাগিছে, মানে সেইখিনি ছিঙি কিনে খাব লাগিব। এইফালে ফ্ৰেঞ্চবিন অলপ আজি দামী শাকে খাম, মানে এই ফ্ৰেঞ্চবিনটো এতিয়া 120 টকীয়া কেজি আছে। এই দামৰ দিনতে খালে অকণমান সোৱাদ লাগিব, সেইকাৰণে খাওঁ বুলি ছিঙি লৈছোঁ আজি ফ্ৰেঞ্চবিন এসাঁজ ধুনীয়া। আৰু মানে সৰু কণ বিলাহীটো এইবোৰ নাত ফুলিছেগৈ আৰু সেনেকৈ কৈ আমি ফ্ৰেঞ্চবিনৰ মাজে মাজে দুবাৰ অকল কণ বিলাহীয়ে ৰুই থৈছোঁ। আৰু এনেকুৱা হৈছেগৈ আৰু কণ বিলাহী গছবোৰ। এতিয়া ফ্ৰেঞ্চবিন শেষ হৈ যাব, আকৌ কণ বিলাহীখিনি ধুনীয়াকৈ লাগিব। তাৰপিছত আৰু এইবিলাক আমাৰ চিমুটীয়া ছিঙি আছে ফ্ৰেঞ্চবিন, আৰু গধূলি খাবগৈ লাগিব ধুনীয়াকৈ এসাঁজ বনাই কিনে। এতিয়া ডাঙৰ ছিজনতে খাব লাগিব, তেতিয়া খাই অকণমান সোৱাদ লাগিব, টেষ্ট লাগিব। সেইকাৰণে ছিঙি লৈছোঁ ফ্ৰেঞ্চবিন ধুনীয়াকৈ।